নমস্কাৰ বন্ধুসকল, আজি মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে ভিডিঅ'টো আজি ৰংমহল নাথচুবুৰী গাঁৱত ভেলাঘৰ বনাইছে আৰু আপোনালোকক আজি দেখাবলৈ গৈ আছোঁ। এতিয়া পামে আৰু গৈ আছোঁ, আপোনালোকক দেখুৱাম। আৰু এতিয়া মই গৈ আছোঁ চাইকেল চলাই, পামে আৰু বেছি দূৰ নাই, আপোনালোকক দেখুৱাম ৰংমহল নাথচুবুৰী গাঁৱৰ ভেলাঘৰটো কেনেকুৱাকৈ বনাইছে সকলো দেখুৱাম, আপোনালোকে চাই থাকক। এয়া চাওক আপোনালোকে ৰংমহল নাথচুবুৰী গাঁৱৰ ভেলাঘৰটো মজা বনাইছে দেই। এইবাৰ কিবা মন্দিৰ চিষ্টেম হেন লগা হৈছে, কিন্তু ষ্টাইলটো মজা লাগিছে। চাওক আপোনালোক ঘূৰাই কেনে দেখাই দিছোঁ মই। ৰংমহল নাথচুবুৰী গাঁৱৰ ল'ৰাবিলাকে যিটো মদঘৰ বনাইছে আপোনালোকক দেখুৱাব আহিছোঁ যেতিয়া, এবাৰতো সোমাই দেখুৱাবই লাগিব আপোনালোকক ভিতৰৰখিনি কেনেকুৱা হৈছে। আৰু এতিয়া মই আপোনালোকৰ ভিতৰখিনি সোমাই কেনেকুৱা কি ষ্টাইল দিছে আপোনালোক সকলো দেখুৱাম, আপোনালোকে চাই থাকক। এতিয়া মই ভিতৰলৈ সোমালোঁ। এয়া চাওক এইবিলাক কামি বান্ধি কি মজা, কি ধুনীয়াকৈ ষ্টাইল দিছে। কিন্তু মদঘৰটোৰ আগত এইটো যিটো বনাইছে সেই কিবা মন্দিৰৰ নিচিনা লগা হৈছে। আৰু এতিয়া মই আপোনালোকক এইটো মদঘৰৰ ভিতৰত সোমোৱা বাট এতিয়া অকণমান আপোনালোক সোমাই দেখুৱাম, কিন্তু খুব আন্ধাৰ হৈছে, আপোনালোকে পিকচাৰটো অকণ বেয়া হ'ব, খালি বেয়া নাপাব। আৰু চাওক কিমান আন্ধাৰ হৈছে, ইয়াত বেছিবাৰ থাকিব নোৱাৰা, আপোনালোকে আকৌ বেলেগ কিবা ভাবি ল'ব। আৰু এতিয়া ভেলাঘৰটো অকণমান সোমাই লওঁ ৰ'ব। এতিয়া আপোনালোকতো সকলো দেখুৱালে ভিতৰত সোমাই কেনে কি চিষ্টেমত কিদৰে বনাইছে ভেলাঘৰটো ৰংমহল নাথচুবুৰী গাঁৱৰ ল'ৰাবিলাকে। আৰু আপোনালোকক কথা দিলোঁ ভেলাঘৰ যিদিনা জ্বলাব আপোনালোকক জ্বলোৱাটো দেখুৱাব আৰু দেখুৱাব সম্পূৰ্ণ চেষ্টা কৰিম মই। আৰু ভিডিঅ'টো যদি মোৰ ভাল লাগিছে প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।